এইটো আমি এতিয়া কপিলি পিকনিক প্লেছত আছোঁ। পিকনিক প্লেচটো কিমান ধুনীয়া আমি দেখাই আছোঁ। এইটো আমাৰ থানেশ্বৰৰ কেমেৰামেন আছিলে, কিন্তু এতিয়া কেমেৰা কৰিবলৈ দিয়া নাইকিয়া, তেখেতক ডাইৰেক্টৰ কৰিব দিয়ক। কপিলিৰ খানা আমি পিকনিকত আহিলোঁ। এইটো তিয়ঁহ, এইটো খিৰা, নহৰু গুচাই আছে, এফালে এইটো গুচাই আছে। এই ৰ পানী ইমান ধুনীয়া চিনেৰী। আমি এইটো মাংস ভাজিব লৈছোঁ, ব্ৰইলাৰ। এইটোত আছে কি দেখাই দেখিম। কি বনাইছা? এই এতিয়া বনাই আছোঁ, তাৰমানে এতিয়া পিঁয়াজটো ফ্ৰাই কৰি আছোঁ। তাৰপিছত এইটো ব্ৰইলাৰ, আৰু ব্ৰইলাৰ আছিলে মাংস, ছাগলী আছে। ছাগলটো আমি পিছত দেখুৱাই আছোঁ। বাছ ক'ত পেলাইছে ডিছটো মই পেলাই দিলোঁ। নাই এতিয়া এইখিনি থাকিব দে, এতিয়া পিছত আমাক দাম বেছি লয়। চাই লওঁ কিমান দাম লয়, সুধি আহোঁ আহা। খাচী মাংস আমাৰ পিকনিকৰ ৰান্ধনি যোগালী এজন লগৰ হেল্পাৰ বুলি কয়। আমাৰ খাচী মাংস গজব হ'ব, আজি ভিডিঅ' গজব হ'ব। আৰু বহুত জেগা দেখুৱাবলৈ আছে আমাৰ। क्या पानी मार दिया আমি দেখুৱা চল ঐ ৰফিকুল बहुत दूर है हम लोग, लेकिन हम लोग अभी थक गए। बहुत दूर आ गया हम लोग। ভিডিওটো নহলে নেকি? নহলে সেই চলা ভালকে বনাবি না। बस दे আমি যি খানা খালো আমি এইবিলাক নমাই থৈ গলো। আপুনি
কেমেৰালৈ গৈ যাতে এইবিলাক নমাই থৈ যায় দেই এইটো কি হয় মই নাজানো কিবা এটা কম্পাউণ্ড হয় কিন্তু ইয়াৰ এটা বস্তু আছে এটা বস্তু চাব এয়া হোটেল আছে এনেকৈ খানা বানা খাব পাৰিব এইটো এনে বস্তুটো এইটো বরাবর Thank you.